सो यूट्यूबर एजनों लग पालो। क्या नाम है तुम्हारा? की नाम है? ठीक है मिसिंग में। अच्छा अच्छा। हेलो आपका? ही इज आल्सो यूट्यूबर। ये मेरा नाम अपूर्व है। अपूर्व। यूट्यूब चैनल है नोमैड अपूर्व। नोमैड। ओके हां डिस्क्रिप्शन में देगा। ओके ठीक है देखेगा। फाइनली এটা আমি পালোহি উমানন্দ মন্দিৰ ওপৰত লোকেশ্যন চাওক কেনেকুৱা তাৰফালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ পৰা পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আকৌ আপোনালোকৰ বাবে আনিছোঁ এটা নতুন ভিডিঅ'। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক দেখুৱাব বিচাৰিম অসমৰ বিখ্যাত মন্দিৰ। এই বিখ্যাত মন্দিৰখনৰ নামেই হৈছে উমানন্দ মন্দিৰ। চ' ফাইনেলি আমি এতিয়া গুৱাহাটী হাইকোৰ্টখনত পালোহি। চ' সেয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয় এয়া ওচৰতে আছে কেলপথাৰ। সেয়া চাওক গুৱাহাটী হাইকোৰ্ট। এতিয়া গুৱাহাটী তাৰকাগৃহ পালোহি। সেয়া হৈছে গুৱাহাটী তাৰকাগৃহ। তাৰকাগৃহৰ কাহিনী আমি এতিয়া গৈ আছোঁ। কেনেকুৱা পৰিৱেশ ভিতৰত এতিয়া বন্ধ হ'ল কাৰণ আবেলি হ'ল টাইম। ফাইনেলি আমি উমানন্দ পাৰ্কঘাট পালোহি। চ' এয়াও হৈছে উমানন্দ পাৰ্কঘাট। এয়া হৈছে উমানন্দ মন্দিৰলৈ যোৱা পাৰ্কঘাট। গুৱাহাটী উমানন্দ ফেৰী সেৱা এইখনৰ পৰা যায় উমানন্দলৈ ফেৰী সেৱা এয়া। চ' চাওক লোকেশ্যন চাৰিওফালে কেনেকুৱা। আমি এতিয়া ইয়াৰ পৰা নামি যাওঁ। চ' আপোনালোকে চাই থাকক কি কি দেখুৱাওঁ। ফেৰী চাওক, ডাঙৰ ডাঙৰ ফেৰী ৰখি আছে এইফালে। এইফালে ফেৰী ৰখি আছে, ডাঙৰ ডাঙৰ ফেৰী। মন্দিৰ এইফালে এইটো মাজত চাওক ডাঙৰ ডাঙৰ ফেৰী। আমি এতিয়া গৈ আছোঁ ফেৰী উঠিব। এয়া হৈছে ডাঙৰ ডাঙৰ ফেৰী। চাওক ইমান ডাঙৰ ডাঙৰ ফেৰী। এইফালে আমি গৈ আছোঁ, সোমাব গৈ আছোঁ। এতিয়া মই ফেৰী টিকেট কাটি লওঁ। চ' চাই থাকোঁ। এয়া হৈছে টিকেট কাউণ্টাৰ। অলপমান দূৰ আছে। এইফালে পুৰণা ফেৰী ফুটি থৈছে। ফাইনেলি এতিয়া ফেৰীত বহিব লৈছোঁ। চ' এয়া হৈছে ফেৰী, উমানন্দ যোৱাৰ ফেৰী। ভিতৰত মানুহ সোমাই আছে। চ' লাইফ জেকেট এতিয়া পিন্ধিম। এয়া হৈছে লাইফ জেকেট। যদি আপোনালোকে নদী পাৰ কৰিবলৈ হয় এতিয়া লাইফ জেকেটখন সম্পূৰ্ণভাৱে জৰুৰী। এতিয়া মই এতিয়া পিন্ধিম। চ' চাই থাকক। এনেকা ব্রো ফাইনালি এটা লাইফ জ্যাকেট পিন্ধিলোঁ। তো এতিয়া আমি ফাইনালি আমি ওপৰত আহিলোঁ। চবেই এইফালে লাইফ জেকেট পিন্ধি আছে। ফাইনালি আমি ওপৰত আহিলোঁ। চাব ওপৰত দৃশ্য। এইখন হৈছে ৰূপৱে গৈ আছে। এতিয়া আমি যাব ওলাইছোঁ। ষ্টাৰ্ট কৰিলেহি
ফেৰী এয়া চব ষ্টাৰ্ট কৰি আছে চাওক চাৰিওফালে ফেৰীফালেও গাড়ী এটা আছে উত্তৰ গুৱাহাটী টু দক্ষিণ গুৱাহাটী যোৱা ৰাস্তা বহিব কৈছে এইখন হৈছে তাৰকা গৃহ আপোনালোকে অথনি দেখাইছিলে তাৰকা গৃহখন এইফালে আছে তো এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী এইখনে হৈছে ৰোপৱে ভাৰতৰ আটাইতকৈ ডাঙৰ এইটোৱে হৈছে ৰোপৱে উত্তৰ গুৱাহাটী টু দক্ষিণ গুৱাহাটী যোৱা ৰাস্তা ফাইনেলি আমি এতিয়া পাইছোঁ এতিয়া পামহি আৰু এইখন বেছি ভাল হ'ব আগতে উঠিছোঁ আৰু ৰোপৱেত আৰু কি উঠিম আগতে 50 টকা দেখো তো ৰখাই দিয়ক বঢ়িয়া হৈ আছে দেই বঢ়িয়া হৈ আছে ভিডিঅ' কৰিবলৈ বলো বলো ফাইনেলি আমি এতিয়া ইয়াৰ পৰা নামিম উমানন্দ মন্দিৰ পালোহি তাৰপিছত এয়া চাওক আহিলা মহিৰ এতিয়া আমি গৈ আছোঁ নামি বোলো পাম আৰু নাপায় আৰু আমি এতিয়া উঠি গৈ থাকোঁ আপোনালোকে চাই থাকক উঠি গৈ আছোঁ এতিয়া ইয়াৰ পৰা সেইখন হৈছে গেট মেইন গেট উমানন্দ মন্দিৰত ঠিক আছে চাওক সেইফালে যাব লাগিব নেকি ব্ৰে सो या फाइनली आम्ही पामही सो यूट्यूबर एजनों लग पालो अर्जुन क्या नाम है तुम्हारा की नाम है ठीक है मिसिंग हमें अच्छा अच्छा हेलो आपका ही ऑल्सो यूट्यूबर ये मेरा नाम अपूर्व है अपूर्व यूट्यूब चैनल है नोमैड अपूर्व नो मैं ओके हाँ डिस्क्रिप्शन में देगा ओके ठीक है देखेगा सो फाइनली এতিয়া আমি পালোহি উমানন্দ মন্দিৰ ওপৰত লোকেশ্যন চাওক কেনেকুৱা তাৰফালে চাই থাকক क्या
ফাইনেলি আমি উমানন্দ গেট পালোহি, ফাইনেল গেট। চ' ইয়াৰ পৰা আমি উমাম, আপোনালোকে চাই থাকক। এয়া চ' চাই থাকক। ভিতৰৰ লোকেশ্যন চাওক, ফাইনেলি উমানন্দ পালোহি ভিতৰত। এইকণি হৈছে উমানন্দৰ মূল মন্দিৰ। অসমৰ বিখ্যাত হৈছে পুৰণা শিলৰ মূৰ্তি, চ' পুৰণা শিৱ মন্দিৰ। bro বঢ়িয়া প্লেচ। ৰুমত যাম এতিয়া ন? আহিছ নেকি ন? উমানন্দ ব্ৰ কিয় মিছা মাতিম ন? আজি বহুত দিনৰ মূৰত আহিছোঁ, মানে এনেকুৱা দৰ্শন দিব লাগে আৰু ভগৱানৰ ওচৰত। কিন্তু পইচা কম লৈ যোৱা, গতিকে দান পেটিত কম আৰু ভগৱানো মংগা নাই, দান পেটিত ওম শান্তি ওম শান্তি। সেইটোৱে, বেয়া চিন্তাবিলাক কমি যাওক। এইটোৱেইতো এইটোৱেইতো ভগৱানৰ। মই নিজকে দুখ প্ৰকাশ কৰিছোঁ আৰু 10 টকা এটা দিছোঁ আৰু প্ৰসাদ এটা, এইটো ভগৱানে চাই আছে ন, থাকিলে কিয় নিদিম ন? ভগৱানেতো খোজা নাই ন, ভগৱানে সেই ভৰিত চৰণত ধৰিলেই হ'ল আৰু ন, এইটোৱে বিচাৰে আৰু। এতিয়া কি কৰি আছা? এতিয়া যাম আৰু এই ফেৰীত উঠিম। এদিকে কি আছে? এইদিকে নদী। না না ঠিকই আছে। সৰি আৰামছে। বাৰু মই ফোন কৰিব মানে মই চাৰিওফালে মানুহ চাওক কিমান ভৰ্তি হৈ আছে। ইফালে আছে গাছ, টকো ন, এইটো টকো ন ব্ৰ। উমানন্দ মন্দিৰৰ কাষতে বনাইছে এটা ৰোপৱেৰ কুটা, ডাঙৰ কুটা। এয়া হৈছে ৰোপৱেৰ ডাঙৰ কুটা। ওচৰতে চাওক, এয়া ৰোপৱে। হেল্ল', তোমালোকে কি কৰাগে নেকি? बोल ब्रो काय जक गी कलरचं काय नाही सो आम्ही ए 30-35 मिनिट की धूप होंगे ब्रो, बोला आम्ही गी आम दाखवू। आलू चाट पापड़ी चाट पे नहीं सही साइड आप आपलोके আমি এটা ইয়াৰ পৰা যাব ওলাইছোগে সেকেন্ড গেট। সো সেকেন্ড গেটৰ পৰা আমি যদি ভিডিওটো ভাল লাগিল কমেন্ট বক্সত জনাই দিব। ইমানতে আজিৰ ভিডিওটো সমাপ্ত। সো বাই বাই এভৰিৱান।